নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই ভোগালী বিহুৰ সময়ত হঠাৎ অহা বৰষুণ জাকে আমাৰ ফুলসমূহ যথেষ্ট ক্ষয়ক্ষতিৰ সৃষ্টি কৰে আৰু এই সময়খিনিত সৰু সৰু পুলিসমূহ কিদৰে যতন ল'ব লাগে সেই বিষয়ে মই ক'ব বিচাৰিছোঁ। মোৰ এই ইন্দ্ৰমালতী ফুলখিনি ডিচেম্বৰ মাহত ফুলি আছিলে যদিও বৰ্তমান বৰষুণত তিতা নাছিলে আৰু এই ফুলখিনি এই সময়ত নাই। আপোনালোকৰ যদি ইন্দ্ৰমালতী ফুল আছে তেতিয়াহ'লে একেবাৰে বৰষুণ নপৰা ঠাইত ৰাখিব লাগে, নহ'লে ফুলসমূহ বেয়া হৈ যায়। এয়া বাৰিষাৰ বৰষুণৰ সময়ত ল'বলগীয়া প্ৰথম কামটো হৈছে ফাংগিচাইড পাউডাৰ স্প্ৰে' কৰা। ফাংগিচাইড পাউডাৰ স্প্ৰে' কৰিবলৈ 1 লিটাৰ পানীত বা 1.5 লিটাৰ পানীত আধা চামুচ ফাংগিচাইড পাউডাৰ মিহলাই এনেদৰে সৰু সৰু পুলিসমূহত স্প্ৰে' কৰি দিব লাগে। তেতিয়া ফুলৰ পুলিসমূহৰ গুৰিসমূহ নেগেলে আৰু মই এনেদৰে গোটেই ফুলসমূহত স্প্ৰে' কৰি দিছিলোঁ। এই স্প্ৰে' কৰোঁতে বতৰটো ফৰকাল হ'ব লাগে। লগতে মই মোৰ শীতকালৰ ফুলনিখনত কি কি ফুল আছে ফুলসমূহ চিনাকি কৰাই দিব বিচাৰিছোঁ। এইজোপা পেঞ্চি ফুলৰ গছ হয় আৰু নতুনকৈ ফুল ফুলিবলৈ আৰম্ভ কৰিছে। বৰষুণ দিয়াৰ লগে লগে দ্বিতীয় কামটো হৈছে ফুলসমূহত সাৰ একেবাৰে প্ৰয়োগ কৰিবলৈ বন্ধ কৰি দিয়া। সাৰ একেবাৰে প্ৰয়োগ কৰিব নালাগে। লগতে মাটি লেয়াৰটো একেবাৰে শুকাই গ'লেহে সাৰ প্ৰয়োগ কৰিব লাগে আৰু পানী দিব লাগে। এইজোপা পিটুনিয়া গছৰ পুলি হয় আৰু হয়তো দুদিনমানৰ পিছত ফুল ফুলিবলৈ আৰম্ভ কৰিব। মই পিটুনিয়া ফুলসমূহ ৰুওঁতে অলপ দেৰি হৈছিলে, সেইবাবে এতিয়ালৈকে ফুল অহা নাই। লগতে ইন্দ্ৰমালতী ফুলৰ যতন কৰি থকাৰ বাবে মোৰ শীতকালীন ফুলসমূহ অলপ দেৰিকৈ ৰুবলগীয়া হৈছিলে। এয়া কালাঞ্চু ফুলৰ পুলি হয় আৰু কালাঞ্চু আমাৰ অসমত অলপ দেৰিকৈ ফুলসমূহ আহে। বেছি শীতপ্ৰধান ঠাইত ফুলসমূহ আগতীয়াকৈ আহিবলৈ আৰম্ভ কৰে। এইজোপা এষ্টাৰ ফুলৰ পুলি আৰু এই ফুলসমূহ ইন্দ্ৰমালতীৰ ফুলৰ নিচিনাই দেখিবলৈ। লগতে কালাঞ্চুৰ কাষতে থকা এইজোপা ডাইনথাছ ফুলৰ পুলি হয় আৰু ইয়াৰ বিভিন্ন কালাৰ থাকে। ডাইনথাছ ফুলসমূহ ফুলিলে খুব ধুনীয়া দেখে আৰু গোটেই গছজোপা ভৰ্তি হৈ পৰে। শীত নামি অহাৰ লগে লগে এই ফুলসমূহৰ বেছিকৈ ফুল আহে আৰু এটা কথা মন কৰিব লাগে, গছসমূহ সদায় এই ফুলসমূহ ৰ'দ পৰা ঠাইত থ'ব লাগে। এইফালৰ ফুলখিনি মই বেছিকৈ ৰ'দ পৰা ঠাইত থৈছোঁ। এইজোপা এণ্টিহাইৰাম বা ডগ ফ্লাৱাৰ বুলি কোৱা হয়। এইজোপা খুব চাপৰতে ফুলে আৰু বিভিন্ন কালাৰত পোৱা যায় আৰু গছজোপা জোপোহা হৈ ধুনীয়াকৈ ফুলসমূহ ফুলে। এইজোপা হৈছে ফ্ৰেঞ্চ মেৰিগ'ল্ড আৰু লগতে ইনকা প্ৰজাতিৰ মেৰিগ'ল্ডো মই লগাইছিলোঁ আৰু ধুনীয়াকৈ ফুলি আছে। আমি কিছুমান ফুল ছেমি শ্বেডেড এৰিয়াত ৰাখিব পাৰোঁ আৰু কিছুমান ফুলক ৰ'দৰ অত্যন্ত প্ৰয়োজন। এইজোপা এলিচিয়াম আৰু সৰু সৰু ফুল আহে, ফুলসমূহ জোপোহা হৈ যায় আৰু খুব ধুনীয়াকৈ ফুলে। এইজোপা পইনচেটিয়া হয়। পইনচেটিয়া ফুলসমূহ আমি অলপ কম ৰ'দ পৰা ঠাইত ৰাখিলে ভাল হয়। ইয়াৰ বিভিন্ন কালাৰত পোৱা যায়। মোৰ বৰ্তমান পিংক, ৰেড আৰু য়েল্লত পিংক বাই কালাৰটো আছে। এই ফুলখিনি মই অলপ ছেমি শ্বেডেড এৰিয়াত ৰাখিছিলোঁ। এইজোপা ইউফিবা মেলি, এইজোপা ফুলক ৰ'দৰ প্ৰয়োজন আৰু ইয়াত বিভিন্ন কালাৰত ফুল আহে। এই ফুলজোপা কম যতনত ফুল ফুলাব পাৰি আৰু আপোনালোকেও এই ফুলজোপা ফুলনি ৰাখিব পাৰে। এইজোপা জাপানী গোলাপ হয় আৰু শীতকালত এই ফুলজোপা বহুত ফুল আহে। মোৰ বৰ্তমান ফুলজোপাত ধুনীয়াকৈ ফুল ফুলিবলৈ আৰম্ভ কৰিছে আৰু বহুতো কলি আহি আছে। হয়তো আৰু দুদিনমানৰ পিছত গোটেই ফুলজোপা ভৰ্তি হৈ যাব ফুলেৰে।
এইজোপা বেগনভেলিয়া ফুল হয় আৰু বেগনভেলিয়াৰ বিষয়ে মই সবিশেষ মোৰ চেনেলত দিয়া আছে। এইজোপা ভিনকা ফুলৰ পুলি হয়, যাক আমি নয়নতৰা বুলি কওঁ। এই ফুলজোপা শীতকালত ইমান ভাল হোৱা দেখা নাযায়, কিন্তু বাৰিষা কালত খুব ধুনীয়াকৈ ফুলসমূহ ফুলে। শীতকালত পাতসমূহ কোচ খাই যায়, কিন্তু ফুল ফুলা দেখা যায়। এইজোপা ভাৰবেনা ফুলৰ পুলি হয় আৰু নতুনকৈ ফুলিবলৈ আৰম্ভ কৰিছে আৰু ফুলজোপাত যথেষ্ট কলি আহি আছে। ফুলজোপা ফুলিলে গোটেই টাবটো ভৰ্তি হৈ যায় আৰু খুব ধুনীয়াকৈ ফুলে। এইজোপা গাজানীয়া ফুলৰ পুলি হয় আৰু গাজানীয়া এবিধ শীতকালীন ধুনীয়া ফুল হয়। মই ফুলখিনি লগাওঁতে যিখিনি বেছিকৈ ফুল আহে তেনেকৈ ফুলবোৰেই লগাওঁ। এইজোপা জেৰেনিয়ামৰ পুলি হয়। জেৰেনিয়াম ফুলসমূহ অলপ দেৰিকৈ অহা দেখা যায়। এইজোপা চেলভিয়া আৰু ইয়াত বিভিন্ন কালাৰত আহে। মোৰ 3-4টা কালাৰৰ আছে বৰ্তমান। এইজোপা কেলেণ্ডুলা ফুলৰ পুলি আৰু কেলেণ্ডুলা ফুলটো কম যত্নত খুব ধুনীয়াকৈ ফুলাব পাৰি। সকলোৱে এই ফুলজোপা ৰাখিব পাৰে আৰু শীতকালীন ফুলসমূহ এনেদৰে অলপ মৰি যোৱা নিচিনা হ'লে কাটি দিব লাগে, তেতিয়া পিছত ফুলা ফুলখিনি ধুনীয়াকৈ ফুলে। নহ'লে গুটি হ'বলৈ আৰম্ভ কৰিলে ফুলসমূহৰ আকাৰ সৰু হৈ যায়। এইজোপা ছান ইমপ্ৰেশ্যন, আৰু ছান ইমপ্ৰেশ্যনতো বিভিন্ন কালাৰত পোৱা যায়। ছান ইমপ্ৰেশ্যনকো ছেমি শ্বেডেড এৰিয়াত ৰাখিলে ভাল। এইজোপা চিননেৰিয়া আৰু এইজোপাকো কম ৰ'দৰ প্ৰয়োজন হয়। এইজোপা ইমপ্ৰেশ্যন, ডাবল ইমপ্ৰেশ্যন হয়। ইমপ্ৰেশ্যন খুব ধুনীয়া ফুল আহে আৰু গোটেই ফুলজোপা ভৰ্তি হৈ পৰে। এইখিনি ছিংগল ইমপ্ৰেশ্যনৰ পুলি হয় আৰু ইমপ্ৰেশ্যন ছাঁ জেগাত ৰাখিলেও ধুনীয়া ফুল আহে। এইজোপা ডালিয়া ফুলৰ পুলি হয় আৰু বৰ্তমান মোৰ ফুলসমূহত ধুনীয়াকৈ কলি আহিবলৈ আৰম্ভ কৰিছে। এইজোপা গ্লেডিলিয়াছ আৰু ইয়াৰ আলুৰ পৰা ফুলজোপা হয়। এডাল ষ্টিক বা দুডাল ষ্টিকত খুব ধুনীয়াকৈ ফুল ফুলে। এইজোপা মিনিয়েচাৰ গোলাপ হয় আৰু খুব ধুনীয়াকৈ কলি আহিবলৈ আৰম্ভ কৰিছে। ফুলি থাকিলে খুব ধুনীয়া দেখি। ধন্যবাদ।